জলসিঞ্চন বিভাগৰ লখিমপুৰ নাওবৈচা বিহপুৰীয়া সমণ্ডলৰ তৰফৰ পৰা আপোনাক প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমি আপোনাৰ এই আমাৰ হাইব্ৰিড সোলাৰ আৰু ইলেক্ট্ৰিকেল দুইটাই অপাৰেট হয় এই স্কিমটোত। আমাৰ হাইব্ৰিড এই স্কিমটো আমি কমপ্লিট কৰিলোঁ। ইয়াৰ পৰা আমি ৰিচাৰ্জটো যথেষ্ট পাইছোঁ। ইয়াৰ পৰা আপুনি কিমান উপকৃত হ'ম বুলি ভাবিছে বা আপুনি কি খেতি কৰিম বুলি ভাবিছে? নিশ্চয়কৈ মই অতিশয় আনন্দিত হৈছোঁ। একচুৱেলি মই বুলিয়ে নহয়, আমাৰ এই গাঁৱৰ আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে, যিসকলৰ ইয়াত খেতি মাটি আছে, সকলোখিনি মানুহেই ইয়াত উপকৃত হ'ব পাৰিব। ইয়াৰ পৰা পানী সকলোৱে ব্যৱহাৰ কৰি কেইবাটাও খেতি কৰাৰ সুযোগ সুবিধাটো আমি লাভ কৰিলোঁ। আচলতে এই মাটি যিখিনি আপোনালোকে বৰ্তমান দেখিছে, এটা সময়ত এইবিলাক দ পথাৰ আছিল, ডাঙৰ ডাঙৰ মানে বাও ধান হৈছিল, এনেকুৱা পানী আহিছিল। কিন্তু 98ত যে দিক্ৰং নদীৰ বানপানী আহিলে ইয়ালৈ, তেতিয়া ইয়াতে বহুখিনি পুতি পেলালে, আৰু পুতি পেলোৱাৰ পাছত ইয়াত বালিময় হৈ পৰিছিলে। বালিময় হৈ কৰাৰ কাৰণে ইয়াত পানীৰ যিটো এবজৰ্বেশ্যন, পানী যিটো থাকিব লাগে সেইমতে যথেষ্ট নাথাকে, তাৰ কাৰণে ইয়াত খেতি কৰাত বহুত অসুবিধা হৈছিলে। এতিয়া আমি যেতিয়া পানীখিনি পাইছোঁ জলসিঞ্চন বিভাগৰ তৰফৰ পৰা, আমি আমাৰ এই ধান খেতিটোতো আমি ভাল কৰিব পাৰিমেই, তাৰোপৰি আমি সময়ত বড়ো খেতি কৰাৰ কথা এতিয়া পৰিকল্পনা কৰিছোঁ, আৰু আমি ৰবি শস্যৰ খেতি কৰাৰ কথাও আমি পৰিকল্পনা কৰিছোঁ। আমি ভাবিছোঁ এনেকৈ মাহ, সৰিয়হ আদি এনেকুৱা ধৰণৰ খেতি কৰাৰ কাৰণেও আমি গুণাগথা কৰিছোঁ। আমাৰ খেতিয়ক ভাই বন্ধু যিসকল আছে সেইসকলৰ লগত আলোচনা কৰিছোঁ। তো আমি ভাবিছোঁ এইটোৰ পৰা অকল মই ব্যক্তিগত মোৰ মাটিডৰাত বহাইছে যদিও মই ভাবিছোঁ ময়েই নহয়, মোৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া যিসকল কৃষক ৰাইজ আছে সকলোখিনি ইয়াত উপকৃত হ'ব পাৰিব। তাৰ কাৰণে আমি জলসিঞ্চন বিভাগ আপোনালোক কৰ্তৃপক্ষৰ সকলোকে মান্যতা অনুসৰি আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আপোনালোকে এনেই কিমান খেতি কৰিম বুলি এনে টাৰ্গেট লৈছে এইবাৰ? খেতিৰ বাহিৰে আপোনাৰ খৰালি আমি ভাবিছোঁ যে প্ৰথম আমি এইবাৰ পৰীক্ষামূলকভাৱে কৰা হ'ব, যিহেতু আগতে পানীৰ অভাৱ আমি ইয়াত কৰিব পৰা নাই। তো আমি কমেও এইবাৰ ধৰক 5-6 বিঘামান আমি প্ৰথম বড়ো খেতি কৰি চাম বুলি ভাবিছোঁ। বড়ো খেতিৰ প্ৰডাকশ্যনটো কেনেকুৱা হয়, আৰু তাৰ ক্ষেত্ৰত কৰিলেহে আচলতে অভিজ্ঞতা বাঢ়ে। গতিকে আমি খেতিটো কৰি খেতিটোৰ অভিজ্ঞতাটো ল'ব লাগিব, যে এটা বেলেগ সময়ত বেলেগ ছিজনত কৰা যিহেতু খেতি, সেইটো আমি ল'ম। আৰু আমি ৰবি খেতিৰ ভিতৰত ইয়াতে আমাৰ বহুত ফাৰ্মিঙো হয়, জেগাই জেগাই ইয়াতে ফাৰ্মিঙো আছে। আমি ভাবিছোঁ তেনেকুৱা ধৰণৰ শাক পাচলিৰ খেতিও আমি কৰিব পাৰোঁ নেকি, কম পৰিমাণে হ'লেও ধৰক 2 বিঘামান যদি আমি তেনেকুৱা শাক পাচলি, বেঙেনা, কবি এনেকুৱা ধৰণৰ কৰিব পাৰোঁ নেকি, সেইটো কাৰণেও আমি পৰীক্ষামূলকভাৱে কৰিম বুলি আমি ভাবিছোঁ। এতিয়া আমাৰ সন্মুখত আমাৰ লখিমপুৰ নাওবৈচা বিহপুৰীয়া সমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মহোদয় আছে। তেখেতৰ সন্মুখত আপুনি কি ক'ম বুলি ভাবিছে? মই আপোনালোক সংশ্লিষ্ট সকলোকে, আমাৰ একেবাৰে কাৰ্যবাহী অভিযন্তাৰ পৰা মুখ্য কৰি আমাৰ যিসকল আছে, সকলো ইয়াৰ ফিল্ডত কাম কৰা যিসকল আছে, ডিপাৰ্টমেণ্টৰ সকলোকে ধন্যবাদ জনাইছোঁ। এটা কথা ভাল পাইছোঁ, মানে দিনকাল বহুত পৰিৱৰ্তন হৈছে আৰু ডিপাৰ্টমেণ্টৰ কাম কাজৰ ধৰণো বহুত পৰিৱৰ্তন হৈছে। আগতে জলসিঞ্চন বিভাগৰ ধৰক কাম কাজ বা পানী নোলা এনেকুৱা ধৰণৰ বহুত কিবা কিবি কথা আছিল, কিন্তু সেইবিলাক এতিয়া বহুত পৰিৱৰ্তন হোৱা দেখিছোঁ। অকল মোৰ ইয়াতে নহয়, আমাৰ গাঁৱৰ বা আমাৰ জিপিটোৰ বেলেগ বেলেগ অংশত তেনেকুৱা ভালেকেইটা জলসিঞ্চন আঁচনি ইতিমধ্যে হোৱা দেখিছোঁ, আৰু তাৰ পৰা ৰাইজ উপকৃত হোৱাও দেখিছোঁ। আৰু এটা কথা দেখিছোঁ যে আপোনালোকৰ একেবাৰে অফিচাৰ লেভেলৰ পৰা আৰম্ভ কৰি ফিল্ড লেভেললৈকে যিসকলে কাম কাজ, যিসকল নিয়োজিত হৈ আছে, তেখেতসকলে কিন্তু সময়ে সময়ে আহি এইখিনি ছাৰ্ভে কৰি থাকে, চাই থাকে, আৰু কিবা অসুবিধা হ'লে সেইখিনি দিহা পৰামৰ্শ দিয়া মই দেখিছোঁ। গতিকে মই ভাবিছোঁ এটা সম্পূৰ্ণ নতুন টীম, এটা অতি স্পিৰিট থকা টীম আপোনালোকৰ আছে। গতিকে আপোনালোকে আমাক অনাগত দিনত এই যাতে স্কিমটো আমি সুচাৰুৰূপে চলাই নি ইয়াৰ যাতে অধিকতম আমি ইয়াৰ যাতে লাভ আদায় কৰিব পাৰোঁ, তাৰ কাৰণে যদি আমাৰ প্ৰতিটো সন্মুখত আহিব পৰা যিকোনো প্ৰত্যাহ্বানৰ ক্ষেত্ৰত আপোনালোকে আমাক সহায় সহযোগিতা কৰিব বুলি আমি আশা কৰোঁ। ঠিক আছে, আমি যিমান পাৰোঁ আমি সহায় সহযোগ কৰিম বুলি ভাবিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ।